হেল্ল' বন্ধুসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক ফ্ৰী এডভাইচ DRX ইউটিউব চেনেললৈ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ক্লিয়াৰ স্কিন ক্ৰীম এটা। বন্ধুসকল, প্ৰথমতে আহক জানি লওঁ এই ক্ৰীমটোৱে কি কৰে আৰু ইয়াৰ পৰা কেনেধৰণৰ উপকাৰ হয় আৰু ইয়াৰ পৰা হ'ব পৰা ছাইড এফেক্টসমূহৰ বিষয়ে আপোনালোকৰ সৈতে মই কথা পাতিম। বন্ধুসকল, প্ৰথমতে এই ক্ৰীমটো ব্যৱহাৰ কৰাৰ নিয়ম আৰু ইয়াৰ পৰা হ'ব পৰা উপকাৰসমূহৰ বিষয়ে আপোনালোকৰ সৈতে কথা পাতিম। বন্ধুসকল, এই ক্ৰীমটো লগোৱাৰ ফলত আপোনালোকৰ মুখৰ পৰা একনি বা চকুৰ তলত ক'লা দাগ বা বৰণ, শালমইনা আদি দাগ সম্পূৰ্ণৰূপে নাইকিয়া হ'ব। বন্ধুসকল, এই ক্ৰীমটো এলকেম কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ কৰা এটা ক্ৰীম। এই ক্ৰীমটো ব্ৰেণ্ড নেমটো হৈছে ক্লিয়াৰ স্কিন। 15 গ্ৰামৰ ক্ৰীম। 140-50 টকাৰ আশে-পাশে আপোনালোকে পাই যাব। অতি সহজতে লাভ কৰিব পৰা এটা ক্ৰীম। বন্ধুসকল, যিসকল মানুহৰ মুখৰ ছালখন ক'লা পৰি গৈছে বা একনিৰ দাগ আছে, তেনেকুৱা সমস্যাত ভুগি আছে, আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ কৰি এটা ভাল ৰিজাল্ট পাব পাৰে। বন্ধুসকল, এই ক্ৰীমটো ৰাতিহে লগাব লাগে। অলপ কম পৰিমাণে মুখটো ভালকৈ পৰিষ্কাৰ কৰি সূতাৰ কাপোৰেৰে মচি এই ক্ৰীমটো যদি আপোনালোকে কণ্টিনিউ এসপ্তাহ ব্যৱহাৰ কৰে, আপোনালোকৰ চকুৰ তলৰ ক'লা দাগ, একনিৰ দাগ, বৰণৰ দাগ, শালৰ দাগ, তেনেকুৱা দাগ নাইকিয়া হৈ যাব। বন্ধুসকল, প্ৰথমতে চাবোনেৰে ভালদৰে ধুই পিছত ৰাতিহে এই ক্ৰীমটো ব্যৱহাৰ কৰিব। ৰাতি ব্যৱহাৰ কৰাৰ ফলত আপোনালোকে ইয়াৰ পৰা বহুত ভাল ৰিজাল্ট পাব। বন্ধুসকল, এই ক্ৰীমটো লগাই কেতিয়াও ৰ'দৰ পোহৰত নাযাব। বন্ধুসকল, এইটো হাইড্ৰকুইনন, ট্ৰিটিনয়ন, মমেটাছন ফ্লুৰেট ক্ৰীম হয়। এইটো এণ্টিবায়'টিক ক্ৰীম এটা। বন্ধুসকল, এইটো ছালৰ কাৰণে বহুত ভাল। কণ্টিনিউ যদি আপোনালোকে ব্যৱহাৰ কৰি থাকে, ইয়াৰ পৰা ছাইড এফেক্টটো দেখা দিব পাৰে। তেনেহ'লে আপোনালোকে কণ্টিনিউ এসপ্তাহমান ব্যৱহাৰ কৰক। তাৰপিছত দীৰ্ঘ সময়লৈকে এইটো ব্যৱহাৰ নকৰিব কেতিয়াও। দীৰ্ঘ সময়লৈকে ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ স্কিনখন পাতল কোমল হৈ যাব পাৰে। তেনেকুৱা সমস্যা হ'লে আপোনাৰ মুখখন ৰঙা পৰি যাব, স্কিনত এলাৰ্জি টাইপ ওলাব। তেনেকুৱা সমস্যাৰ পৰা সমাধান পাবলৈ আপোনালোকে যিমান পাৰে কমকৈ আৰু কম দিন ব্যৱহাৰ কৰিব। বন্ধুসকল, এই ক্ৰীমটো লগোৱাৰ ফলত আপোনালোকৰ স্কিনটো আগৰ তুলনাত পাতল হৈ যাব, বগা হ'ব। কিন্তু যদি ছালত কিবা ৰঙা ধৰণৰ পৰি যায় বা এলাৰ্জি টাইপ হয়, তেনেহ'লে আপোনালোকে অতি সোনকালে এই ক্ৰীমটো লগোৱা বন্ধ কৰিব লাগিব। অন্যথা আপোনালোকে মেডিকেল ষ্ট'ৰ বা ডক্তৰৰ অনুমতি মৰ্মেহে আপোনালোকে যিকোনো বস্তু ব্যৱহাৰ কৰিব। এটা কথা, যিকোনো মেডিচিন বা দৰৱ কিনাৰ আগতে আপোনালোকে মেডিচিনটোৰ এক্সপায়াৰী ডেট, MRP সম্পূৰ্ণৰূপে ভালদৰে চাই চিতিহে আপোনালোকে যিকোনো মেডিচিন ক্ৰয় কৰিব।